হেল্ল' গাইজ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আজি মেইন কথাটো হ'ল যে আপুনি হাঁহ মুৰ্গী পুহিলে নহ'ব, তাৰপৰা সফলতা আৰু বিফলতা এই দুইটা ওপৰত আপুনি চকু দি সফলতাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব লাগিব। গতিকে সেই ক্ষেত্ৰত মই আজি বিশেষ দুআষাৰ কথা ক'ম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি মই আশা ৰাখিলোঁ। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু আপোনালোকে যদি মোৰ এই চেনেলটো প্ৰথম ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থওক, যাতে মই ভিডিঅ' দিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পায়। আৰু লাইক এটা কৰি দিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল, আপুনি যিকোনো সময়ত এখন ফাৰ্ম খুলিব পাৰে। আপুনি পঢ়ি আছে বা আপুনি কাম কৰি আছে, তাৰ মাজতো এখন আপুনি ফাৰ্ম ধুনীয়াকৈ খুলিব পাৰে যদি আপুনি কষ্ট কৰিব পাৰে। আৰু এখন ফাৰ্ম খুলিবৰ কাৰণে মেইন দুটা পইণ্ট হ'ল, আপোনাৰ হাতত পইচা লাগিব, কম হওক বেছি হওক, আপুনি যিমানটো মুৰ্গী পোৱালি বা হাঁহৰ পোৱালি আনিব বিচাৰে সেইটো পৰিমাণে আপোনাৰ পইচা আৰু আপোনাৰ কষ্ট। পইচাটো আপোনাৰ হৈ যাব বা কাম কৰিয়ে থাকিলেও আপুনি পইচা পাব, আপুনি ধুনীয়াকৈ এখন ফাৰ্ম খুলিব পাৰে। কিন্তু কষ্টটো আৰু সময়টো সেইটো আপুনি ব্ৰইলাৰ ফাৰ্ম হওক, মুৰ্গী ফাৰ্ম হওক, ফাৰ্মিং ক্ষেত্ৰত আপুনি কষ্টটো কৰিব লাগিবই। তেতিয়া আপোনাৰ সফলতাৰ বাটটো আপুনি দেখা পাব। যদি আপুনি কষ্ট নকৰে বা আপুনি অকল পইচা দিয়ে চব কৰিম বুলি ভাবে, তেতিয়া আপোনাৰ বিফল হ'ব। কাৰণ কিয়, শুনক, আপুনি এটা হাঁহক এমাহ আপুনি অকল দানা খুৱাই যদি ডাঙৰ কৰোঁ বুলি কয়, এটা হাঁহে মিনিমাম 200 টকা খাব। আৰু ছমাহ যদি হাঁহক আপুনি ডাঙৰ কৰিব বিচাৰে অকল দানা খুৱাই, তেতিয়াহ'লে এটা হাঁহে আপোনালোকৰ 500 টকা খাই দিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত যদি হাঁহৰ ফাৰ্ম বা মুৰ্গী ফাৰ্ম খুলিম বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ বিফলতাৰ বাটটো বেছি আগবাঢ়ি যাব। আৰু সফলতাৰ বাটটো আগবঢ়াবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব। কষ্ট কৰিলে আপুনি সেই সফলতা দেখা পাব। এতিয়া সৰু ডাঙৰ ফাৰ্ম বুলিবলৈ আপোনালোকৰ বহুত ফাৰ্ম আছে, কিন্তু সেই ফাৰ্মত লাভ আৰু লোকচান যোনে খুলিছে তেওঁলোকৰ হৈছে। আৰু যোনে লাভ কৰিছে সিহঁতি কষ্ট কৰিছে, আৰু যোনে লোকচান কৰিছে সিহঁতি সেই কষ্টখিনি কৰিব পৰা নাই বা অভিজ্ঞতা নাই বা কেনেধৰণে কৰিব লাগিব সেইখিনি বুজি পোৱা নাই। গতিকে বুজি পাবৰ বাবে আপুনি সৰুৰ পৰা ষ্টাৰ্ট দিয়ক। পটককৈ যে আপোনাৰ পইচা আছে বুলি আপুনি ডাঙৰ এখন ফাৰ্ম 500,000 পোৱালি ফাৰ্ম এখন খুলিব সেইটো কথা নহয়। যদি আপোনাৰ অভিজ্ঞতাও আছে, আপোনাৰ পইচাও আছে, আপুনি কষ্টও কৰিব পাৰে, তেতিয়াহ'লে আপুনি ফাৰ্ম খুলিব পাৰে, ডাঙৰ ফাৰ্ম। গতিকে সফলতাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে প্ৰথম কথাখিনি হ'ল, আপুনি হাঁহ 50টা পোৱালি আনক, আনি পেলাই আপুনি ভালদৰে সিহঁতক যতন কৰক। প্ৰথম অৱস্থাত আপুনি কেনেদৰে কৰিব লাগিব, হাঁহ পোৱালিখিনি আনি 0 পৰা মিনিমাম 10 দিনলৈকে আপুনি হাঁহ পোৱালি হওক, মুৰ্গী পোৱালি হওক, যি হয় ফাৰ্ম নহওক, আপুনি ব্ৰুডিং কৰাব লাগিব ভালদৰে। সময়মতে সিহঁতক দানা দিব লাগিব, সময়মতে চফা কৰিব লাগিব গঁৰালটো বা ফাৰ্মখন। আৰু সিহঁতক আপুনি প্ৰত্যেকটো সময়তে সিহঁতৰ লগত আপুনি ভালদৰে থাকিব লাগিব। তেতিয়া আপোনাৰ হাঁহৰ পোৱালিখিনি সযতন হৈ মানে সফলতা আগবাঢ়িব পাৰিব আপুনি। আৰু যদি আপুনি সেই কামখিনি নকৰি হাঁহৰ ফাৰ্মখন বা মুৰ্গীৰ ফাৰ্মখন খুলি পেলাই যদি আপুনি বেলেগ কামত ব্যস্ত থাকে, তেনেধৰণে কৰিলে আপোনাৰ যিকোনো কাম আপোনাৰ তেনেধৰণে কৰিলে নহ'ব। গতিকে আপুনি ব্ৰুডিং কৰাওক, মেডিচিন খুৱাওক, দানা খুৱাওক প্ৰথম অৱস্থাত। তাৰপিছত আপুনি এমাহৰ পিছত আপুনি বাহিৰলৈ হাঁহৰ পোৱালি উলিয়াই দিয়ক। আৰু বাহিৰলৈ যেতিয়া আপোনাৰ হাঁহৰ পোৱালিখিনি ওলাই যাব পাৰিব, তেতিয়াৰ পৰা আপোনাৰ কষ্ট যথেষ্টখিনি কমি যাব। আপুনি যিমানখিনি প্ৰথম অৱস্থাত কৰিছিলে তাৰ 20% আপুনি কষ্ট বাহিৰলৈ উলিওৱা কৰিলেই হ'ল। আপোনাৰ মাত্ৰ 100% আপুনি প্ৰথম অৱস্থাত কৰিছে, তাৰে 20% এমাহৰ পিছত আপুনি কৰিলেই হ'ল, যিখিনি বাহিৰলৈ যেতিয়া আপুনি উলিয়াই দিব পাৰিব হাঁহৰ পোৱালিখিনি। তেতিয়া আপোনাৰ একো প্ৰব্লেম নাই। আপুনি চৰাওক, আনি আকৌ হাঁহৰ গঁৰালত ভৰাই থওক। চৰোৱাকণ সময় আপুনি এটা সময় দিব লাগিব। যদি আপুনি সেইখিনি কাম ভালদৰে কৰি যাব পাৰে, তেতিয়াহ'লে আপোনাৰ 3 মাহ 4 মাহৰ পিছত আপুনি 50টা পোৱালিৰ ক্ষেত্ৰত 45টাও যদি থাকে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ 22,500 টকা আপুনি হাতত গন্তি কৰি ল'ব পাৰিব। আৰু 22,500 টকা যেতিয়া আপুনি পাব, আপোনাৰ অভিজ্ঞতা হৈ গ'ল। সৰু ফাৰ্মখনৰ পৰা আপুনি কেনেকৈ ব্ৰুডিং কৰিব লাগে, কি কৰিব পাৰিব, আপোনাৰ সেইখিনি অভিজ্ঞতা হৈ গ'ল। সেই পইচাটো দি আপুনি তেতিয়া এখন ডাঙৰ ফাৰ্ম 100টা পোৱালি বা 150, 200টা পোৱালি আপুনি এখন ফাৰ্ম খুলিব পাৰিব। আৰু বিফলতাৰ ক্ষেত্ৰতো মই আপোনালোকক ক'লোৱে, যদি আপোনালোকে কষ্ট কৰিব নোৱাৰে হাঁহৰ পোৱালিৰ ক্ষেত্ৰত,
তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ সফলতা নাপায়, বিফলতাটো আপোনাৰ আগবাঢ়ি যাব। গতিকে তেতিয়া আপোনাৰ কোনো ধৰণৰ কাম নাহে। আৰু আপুনি যদি সময় উলিয়াব নোৱাৰে, কষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি ফাৰ্ম বা তেনেকুৱা ফাৰ্ম জাতীয় বস্তু যিখন ফাৰ্ম সেই আপুনি নোখোলাই ভাল হ'ব আপোনাৰ কাৰণে। যিহেতু আপুনি যিমান টকা আছে, আপোনাৰ ধৰক টকা আছে, আপুনি ফাৰ্মখন খুলি এনেই বিফল হ'বলৈ আপোনাৰ কি দৰকাৰ পৰিছে। গতিকে আপুনি সেইটো কাৰণে পইচাখিনি তাত লগোৱাতকৈ বেলেগ কামত আপুনি লগাওক, তেতিয়া আপোনাৰ ভাল হ'ব। গতিকে ফাৰ্মৰ ক্ষেত্ৰত সফলতা আৰু বিফলতাখিনি আপোনালোকে গম পালেই। মোৰ কিছুমান কথাত মানে প্ৰব্লেম হৈছে, আপোনালোকে সেইখিনি বুজি ল'ব ভালদৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। আৰু ফাৰ্মিঙৰ ক্ষেত্ৰত জানিব হ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু দীঘল হ'লে 6 মিনিট কিমানৰ। গতিকে ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ।